নমস্কাৰ ৰাইজ। আজি মোৰ দেউতাৰ মৃত্যুৰ পঞ্চম বাৰ্ষিকী আৰু মই উপস্থিত হৰিদ্বাৰৰ গংগা পাৰত। আজি 5 বছৰ আগত দেউতাক ইয়াতে অস্থি বিসৰ্জন কৰি বিদায় দিছিলোঁ। আজি স্মৰণৰ কাৰণে আকৌ এবাৰ আহিলোঁ পিণ্ড দিবৰ কাৰণে। আৰু গংগা পাৰত বহি পূজা পাতল আৰম্ভ কৰি অৱশেষত মোৰ দেউতাক আকৌ এবাৰ পিণ্ড দিলোঁ। আৰু তাৰ পাছতে উপস্থিত হ'লোঁ সেই কাৰ্যালয় ভাগত, য'ত লিখা আছিল দেউতাৰ 5 বছৰ আগত মৃত্যুৰ কথা। আৰু তাতে গৈ পেলাই আকৌ এবাৰ স্মৰণ কৰিলোঁ। তাৰ পৰা প্ৰস্থান কৰি দেখা পালোঁ এখন বজাৰ, য'ত নানান ধৰণৰ সামগ্ৰীৰে ভৰপূৰ আৰু মানুহৰ বিৰাট সমাগম আছিল সেই বজাৰখনত। নানান ধৰণৰ মিঠাইকে আদি কৰি বহুত ধৰণৰ বস্তু দেখা পালোঁ তাতে। আৰু সেই বজাৰখন বৰ ব্যস্ততাপূৰ্ণ আছিল আৰু তাতে মানুহৰ সমাগম দেখি মই বিৰাট আচৰিত হ'লোঁ। মানে বজাৰ মানুহবিলাক এনেকুৱা আছিল, মানে কোনো চিন্তা নাই আৰু চবেই নিজৰ কৰ্ম কৰি গৈ আছে, আগবাঢ়ি গৈ আছে। কোনোবাই কিবা খাইছে, কোনোবাই কিবা কিনিছে। ময়ো বৰ আচৰিত। আৰু ময়ো কিনিলোঁ এটা চাকি বন্তি, মানে তাত চাকি জ্বলাব পাৰি আৰু ঘি চাকি টাইপৰ এনেকুৱা জ্বলাব পাৰি। আৰু পূজা পাতলৰ সামগ্ৰীৰে ভৰপূৰ এখন বজাৰ, মানে অৱশেষত এইটো কিনিলোঁ চাওক। আৰু তাৰ পাছত গ'লোঁ মই ৰুদ্ৰাক্ষ মালাৰ কিনিবৰ কাৰণে আৰু আগবাঢ়ি গ'লোঁ এখন মিঠাই দোকানলৈ। আৰু তাতে অলপ মিঠাই মানে মই ল'লোঁ, যিহেতুকে মই তাৰ পৰা প্ৰস্থান কৰিম। মিঠাই অকণমান লৈ পেলাই আগবাঢ়ি গৈ আছোঁ। চিনাকি মানুহৰ মাজেৰে আগবাঢ়ি যাওঁতে দেখা পালোঁ আমাৰ কৰদেউতা আমন জীৱনকে বহি আছে, আৰু তাকে দেখা পাই মই মাত দিলোঁ। আৰু বিৰাট গৰমৰ মাজতে মই এটা উঠাই ল'লোঁ ব্লেকবেৰী, আৰু ব্লেকবেৰী নিমখ লগাই অকণমান খাই চালোঁ। মানে বিৰাট গৰম, সেইবোৰ জেগা আমাৰ ইয়াতকৈ বিৰাটেই বেছি গৰম আৰু হুলস্থুল। আৰু অৱশেষত আহি পালোঁ মোৰ আশ্ৰমখন। আৰু আশ্ৰমৰ মানে বাহিৰৰ এণ্ট্ৰেঞ্চটো চাওকচোন এবাৰ, কি সুন্দৰ পৰিৱেশ। মা গংগাই মোৰ আশ্ৰমৰ চাইডেদি বৈ গৈছে, আৰু মই তাতে বহি অকণমান নিজকে শান্ত কৰি গংগাখন চাই ল'লোঁ।